আজিৰে কাহিনীটো 2009 চনত নেপালত এজনী 19 বছৰীয়া ছোৱালীক হত্যা কৰি তেওঁৰ শৰীৰটো কাটি টুকুৰা টুকুৰি কৰি নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা 20-25 কিলোমিটাৰ ভিতৰত তেওঁৰ শৰীৰৰ টুকুৰাবোৰ পেলাই দিছিল আৰু পাছত যেতিয়া হত্যাকাৰী ধৰা পৰিল তেতিয়া নেপালৰ সমগ্ৰ ৰাজ্য বাহিৰলৈ ওলাই আহিছিল আৰু তেওঁলোকে বিচাৰিছিল যে পুলিচ বা আদালতে ন্যায় দিয়াতকৈ নেপালৰ ৰাইজে নিজেই ন্যায় দিব। ঘটনাটো সম্পূৰ্ণ জনাৰ আগতে যদি আপুনি সঁচা ঘটনাবোৰ কাহিনী আকাৰত শুনিবলৈ ভাল পায় তেন্তে আছামিজ ৰিয়েল ষ্টৰী চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, এই কাহিনীটো 2009 চনত হৈছিল যদিও এই কাহিনীটো আৰম্ভ হৈছিল ইয়াৰ পৰা কিছু বছৰ আগতে। ভাৰতৰ দাৰ্জিলিঙত এজন বীৰেন প্ৰধান নামৰ মানুহে বাস কৰিছিল আৰু তেওঁ 20-22 বছৰমান আগতে নেপালৰ কাঠমাণ্ডু চহৰলৈ আহে আৰু তাত তেওঁ গৈ নিজে ঘৰ বনালে আৰু সেই ঘৰত যিহেতু তেওঁ অকলে আছিল সেইবাবে তেওঁ ভাবিলে তাত কোনোবা ভাৰতীয়ক ৰাখিব আৰু তাৰ পিছত সেই ঘৰকেইটাত তেওঁ ভাড়াত দিবলৈ ল'লে আৰু তেনেকৈয়ে এজনী ছোৱালীয়ে নিজৰ মাক দেউতাকৰ লগত সেই ঘৰলৈ ভাড়াত থাকিব আহিছিল। তেওঁ নিজৰ পিতৃ মাতৃৰ সৈতে বীৰেন প্ৰধানৰ ঘৰলৈ থাকিব আহিছিল আৰু তাৰ 2-3 মান বছৰ পাছতে বীৰেন প্ৰধানে সেই ঘৰ মাটি বিক্ৰী কৰি তেওঁ অন্য ঠাইলৈ গুচি গ'ল আৰু তাৰ পিছত খায়াতী আৰু তেওঁৰ মাতৃ পিতৃ বিমল নগৰত থাকিবলৈ ল'লে আৰু এনেকৈয়ে খায়াতী লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে আৰু খায়াতীয়ে তেতিয়া হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছিল আৰু তেওঁৰ মাক দেউতাকে আলোচনা কৰিলে যে খায়াতী যিহেতু পঢ়াত অত্যন্ত ভাল আছিল সেইকাৰণে তেওঁলোকে তাইক বাহিৰত পঠাব। সেইবাবে তেওঁলোকে বিমল নগৰৰ পৰা কাঠমাণ্ডু চহৰলৈ আহিলে আৰু তেওঁলোকে কাঠমাণ্ডু চহৰত আহি তেওঁলোকৰ ছোৱালীক এখন স্কুলত এডমিশ্যন দিলে আৰু এই কলেজখনৰ নাম আছিলে কাঠমাণ্ডু জুবলিয়ান কলেজ এণ্ড ৰিচাৰ্চ আৰু সেই তেতিয়ালৈকে খায়াতী আৰু তেওঁৰ পিতৃ মাতৃ বহুত সুখত আছিল আৰু খায়াতী ঘৰখনৰ একমাত্ৰ ছোৱালী আছিল আৰু সেইবাবে তেওঁক নিজৰ মাতৃ পিতৃয়ে বহুত বেছি মৰম কৰিছিল। এই ঘটনাটো আৰম্ভ হয় 2009 চনৰ 5 জুন তাৰিখে ৰাতিপুৱা 8 বজাত শ্ৰেষ্ঠাৰ মোবাইললৈ এটা মেছেজ আহিলে যে মহিলা সংগঠন এটাৰ পৰা লটাৰী কৰিছিল আৰু এই লটাৰীত তোমাৰ নামটো আহিছে আৰু তোমাক আমাৰ সংগঠনটোই 20,000 নেপালী টকা আৰু লগতে পোখৰা টিকেট দুটা দিব বিচাৰিছে। নেপালত থকা পোখৰা যাও এখন ধুনীয়া পৰ্যটকৰ স্থলী আছিল আৰু যেতিয়া তেওঁ মেছেজটো প্ৰথমবাৰ দেখিছিল তেতিয়া তেওঁ অলপ চিন্তিত হৈছিল যদিও আৰু যেতিয়া সেই মহিলা সংগঠনৰ পৰা কোনোবা ছোৱালী এজনীয়ে ফোন কৰিলে তেতিয়া শ্ৰেষ্ঠাই তেওঁৰ নিজৰ পিতৃ আৰু মাতৃক ক'লে যে এটা মহিলা সংগঠনৰ ফালৰ পৰা লটাৰী কৰিছিল আৰু সেই লটাৰীত মোৰ নামো আহিছে আৰু সেইবাবে সেই মহিলা সংগঠনটোৱে মোক 20,000 নেপালী টকা আৰু লগতে পোখৰা যোৱা আৰু অহা টিকেট দিব বিচাৰিছে আৰু মহিলা সংগঠনৰ পৰা কৈছে যে আজি দুপৰীয়া 1 বজাত মোক এটা ঠাইলৈ মাতিছে সেই পইচা আৰু টিকেট আনিবলৈ আৰু এই কথাখিনি শুনি তেওঁৰ মাক দেউতাকো বহুত সুখী হ'ল আৰু তাৰ পিছত তেওঁলোকে নিজৰ ছোৱালীক যাবলৈ পাৰমিশ্যন দিলে। কিন্তু সেইদিনাখন তেওঁৰ মাতৃৰো কাম আছিলে আৰু তেওঁৰ পিতৃ বাহিৰত ওলাই যাব লগা আছিল সেইবাবে তেওঁৰ লগত তেওঁলোকৰ ঘৰত কাম কৰা ৰামৰ লগত পঠালে আৰু ফোনত সেই অচিনাকি ছোৱালীজনীয়ে তেওঁলোকক পুতালী হ্ৰদলৈ মাতিছিল আৰু তাৰ পিছত ৰামে তেওঁক পুতালী হ্ৰদত থৈ আহে আৰু সেই পুতালী হ্ৰদত এজনী ছোৱালী আহি শ্ৰেষ্ঠাক লগ কৰিলে আৰু তাৰ পিছত শ্ৰেষ্ঠাক ক'লে যে আমি অফিচলৈ যাম, অফিচত লিখা পঢ়া কাম আছে আৰু সেই লিখাখিনি কৰাৰ পিছতে তুমি পইচা আৰু টিকেট দুটা লৈ ঘৰলৈ যাব পাৰিবা আৰু ৰামে তেওঁক তাত থৈ আহি ৰামে নিজৰ ঘৰলৈ বুলি গুচি আহিলে আৰু তাৰ পিছত সেই ছোৱালীজনীয়ে এটা বিল্ডিঙলৈ লৈ গ'ল আৰু যেতিয়া সেই ছোৱালীজনীয়ে ফ্লেটৰ দৰ্জাখন খুলিলে তেতিয়া শ্ৰেষ্ঠাৰ আগত যিজন মানুহ আছিল সেই মানুহজন দেখি শ্ৰেষ্ঠা একেবাৰে আচৰিত হৈ পৰিছিল কাৰণ তেওঁৰ সন্মুখত আছিল তেওঁলোকৰ পুৰণা ঘৰৰ মালিক বীৰেন প্ৰধান আৰু তেতিয়া শ্ৰেষ্ঠাই আচৰিত হৈ বীৰেন প্ৰধানক সুধিলে আপুনি ইয়াতে কেনেকৈ আছে আৰু তাৰ পিছত বীৰেন প্ৰধানে ক'লে যে মোক লটাৰী এটাৰ কাৰণে ফোন কৰিছিল সেইবাবে মই ইয়াতে ৰখি আছোঁ আৰু তাৰ পিছত শ্ৰেষ্ঠাক বীৰেন প্ৰধানে ওচৰলৈ মাতি তেওঁক ঠাণ্ডা খাবলৈ দিলে আৰু যিহেতু বীৰেন প্ৰধানক শ্ৰেষ্ঠাই নিজৰ খুৰা বুলি মাতিছিল আৰু লগতে যিহেতু তেওঁৰ লগত অত্যন্ত ভাল সম্পৰ্ক আছিলে সেইবাবে শ্ৰেষ্ঠাই একো গম নোপোৱাকৈ ক'ল্ড ড্ৰিংকছটো খাই পেলালে। বেচেৰীজনীয়ে গমেই পোৱা নাছিলে সেই ক'ল্ড ড্ৰিংকছত তেওঁ বেহুচ হোৱা ঔষধ মিলোৱা আছিল আৰু তাৰ পিছত শ্ৰেষ্ঠা বেহুচ হৈ পৰি গ'ল আৰু লাহে লাহে সময় পাৰ হ'ব ধৰিলে আৰু এনেকৈ 4-5 ঘণ্টা পাৰ হ'ল। তেতিয়া শ্ৰেষ্ঠাৰ মাক আৰু দেউতাকে ভাবিবলৈ ধৰিলে আচলতে ক'ত কি হ'ল, তেওঁলোকে ক'লৈ বিচাৰি যাব তেওঁক আৰু তেওঁ ওলোটাকৈ ফোনো কৰা নাছিল। কিন্তু 6 ঘণ্টামান পাছত শ্ৰেষ্ঠাৰ দেউতাকলৈ এটা মেছেজ আহে যে আপোনাৰ ছোৱালীক আমি কিডনেপ কৰিছোঁ, 10 লাখ নেপালী টকা দিব লাগিব আৰু তাৰ পিছতহে আমি আপোনালোকৰ ছোৱালীজনীক এৰি দিম। আপোনালোকে ভুলতেও পুলিচৰ ওচৰত নাযাব। যদি আপোনালোকৰ ছোৱালীক ভালকৈ নিজৰ ওচৰত বিচাৰিছে আপোনালোকে অতি শীঘ্ৰে 10 লাখ টকা যোগাৰ কৰক আৰু তাৰ পিছত মই আপোনালোকক মেছেজ কৰি ক'ম নাইবা ফোন কৰি ক'ম এই পইচাখিনি ক'লৈ আনিব লাগে।
আৰু এই কথাখিনি শুনাৰ পাছৰে পৰা শ্ৰেষ্ঠাৰ মাক আৰু দেউতাকে কান্দিবলৈ ধৰিলে, কিন্তু তেওঁলোকৰ হাতত কোনো উপায় নাছিল আৰু সেইবাবে তেওঁলোকে বহুত ইফালে কষ্ট কৰি সেই পইচাখিনি গোট খোৱালে। আৰু তাৰ পিছদিনাখন সেই মোবাইলত আকৌ মেছেজ গ'ল যে এই পইচাখিনি লৈ শ্ৰেষ্ঠাৰ মাকহে আহিব, শ্ৰেষ্ঠাৰ দেউতাকে যাতে এই পইচাখিনি লৈ নাহে। আৰু শ্ৰেষ্ঠাৰ মাকে অকলে যাব ভয় কৰিছিল বাবে যিহেতু হাতত তেওঁৰ ইমানবোৰ পইচা আছিল, সেইবাবে তেওঁলোকৰ ঘৰত কাম কৰা ৰামুক লৈ গ'ল। শ্ৰেষ্ঠাৰ মাকক মেছেজ কৰি ক'লে যে আপোনালোকে পুতৱাৰলৈ আহক, আৰু শ্ৰেষ্ঠাৰ মাক আৰু ৰামে সেই পুতৱাৰ নামৰ ঠাইডোখৰলৈ গৈ তাত ৰখি থাকিব ধৰিলে। আৰু আধা ঘণ্টামান পাছত মেছেজ দিলে যে আপোনালোকে পুতৱাৰ নহয় চিৱানলৈকে আহক। আৰু যেতিয়া তেওঁলোকে চিৱান পালে তেতিয়া আকৌ সেই মোবাইলৰ পৰা মেছেজ আহিলে যে আপোনালোকে চিৱান নহয় আপোনালোকে চিনৌলীলৈকে আহক। আৰু যেতিয়া তেওঁলোকে চিনৌলী পালে তেতিয়া আকৌ সেই মোবাইলৰ পৰা এটা মেছেজ আহিলে যে আপোনালোকে চিনৌলী নহয় আপোনালোকে দাৰ্জিলিঙলৈ আহক। আৰু দাৰ্জিলিং অহাৰ পাছত মই আপোনালোকক ক'ম এই পইচাখিনি ক'ত কেনেকৈ দিব লাগে। আৰু সেই কথামতে শ্ৰেষ্ঠাৰ মাক আৰু তেওঁলোকৰ ঘৰত কাম কৰা ৰামে দাৰ্জিলিঙলৈ গুচি আহে। আৰু যেতিয়া তেওঁলোকে দাৰ্জিলিং আহি পাইছিল তেতিয়া আকৌ সেই মোবাইলৰ পৰা মেছেজ আহিলে যে ককাৰফেট্টা নামৰ জাগা এখনলৈ মাতিলে, আৰু সেই মেছেজত এখন হোটেলৰ নাম দিছিল আৰু সেই হোটেলখনলৈকে তেওঁলোকক মাতিছিল। আৰু সেইমতে শ্ৰেষ্ঠাৰ মাক আৰু সেই ৰামে সেই হোটেলখনলৈ গ'ল। আৰু যেতিয়া তেওঁলোকে হোটেলখনৰ ভিতৰত সোমাইছিল তেতিয়া শ্ৰেষ্ঠাৰ মাকে লক্ষ্য কৰিলে যে তেওঁলোকে আগতে ভাড়াত থকা ৰুমৰ মালিক মানে বীৰেন প্ৰধানো সেইখন হোটেলত আছে। কিন্তু যিহেতু সেই সময়খিনিত শ্ৰেষ্ঠাৰ মাকে অত্যন্ত টেনশ্যনত আছিল, সেইকাৰণে তেওঁ বীৰেন প্ৰধানক মাত নিদিলে। আৰু তাৰপিছত তেওঁলোকে ৰুম এটা লৈ গ'ল। আৰু ৰুমত গৈ যেতিয়া তেওঁলোকে মোবাইলটো চালে তেতিয়া শ্ৰেষ্ঠাৰ মাকক ক'লে যে আপুনি ৰামৰ হাতত পইচাৰ বেগটো তললৈ দি পঠাওক। আৰু তাৰপিছত ৰামে তললৈ নামি আহিল, আৰু তললৈ নামি আহি সেই মানুহ এজনৰ হাতত পইচাখিনি দিলে। আৰু পইচাখিনি লৈয়ে সেই মানুহজন তাৰ পৰা দৌৰাদৌৰিকৈ ওলাই গুচি গ'ল। আৰু পইচাখিনি পোৱাৰ পাছত এটা মেছেজ দিছিলে যে আপোনালোকে নেপালত নিজৰ ঘৰলৈ যাওক আৰু আপোনালোকৰ ছোৱালীক আমি কিছু সময় পাছত আপোনালোকৰ ঘৰত পঠাই দিম। আৰু সেই কথামতে শ্ৰেষ্ঠাৰ মাক আৰু ৰামে তেওঁলোকৰ ঘৰলৈ গুচি গ'ল। কিন্তু যেতিয়া ঘৰত যোৱাৰ পাছতো 1 ঘণ্টা 2 ঘণ্টাকৈ ৰাতিপুৱাৰ পৰা আবেলি হ'ল, তেতিয়ালৈকে যেতিয়া নিজৰ ছোৱালীজনী ঘৰলৈ অহা নেদেখিলে তেতিয়া তেওঁৰ মাতৃ আৰু পিতৃৰ মনত ভয় আহিবলৈ লৈছিল। কাৰণ তেতিয়া তেওঁলোকে শুনি থাকিছিল যে কেনেকৈ মানুহবোৰে অপহৰণ কৰি মাৰি পেলায়, বা কেতিয়াবা এনেকুৱা হয় যদি অপহৰণ কৰা মানুহজনে অপহৰণকাৰীজনক চিনি পাইছে তাৰপিছত পইচা দিয়াৰ পাছতো সেই মানুহজনক মাৰি পেলায় যাতে তেওঁ নিজে ধৰা নপৰে। আৰু এইবোৰ ভাবিয়ে তেওঁৰ মাতৃ আৰু পিতৃৰ বহুত চিন্তা হ'বলৈ ধৰিলে। আৰু অৱশেষত তেওঁলোকে ডিচাইড কৰিলে যে তেওঁলোকে পুলিচ ষ্টেচনলৈ যাব আৰু পুলিচ ষ্টেচনত গৈ এই সকলোখিনি কথা ক'ব। আৰু তাৰপিছত তেওঁলোকে পুলিচ থানালৈ গৈ সকলোখিনি কথা ক'লে, কেনেকৈ 5 জুন তাৰিখে শ্ৰেষ্ঠাৰ মোবাইলত মেছেজ এটা আহিছিল আৰু কেনেকৈ তেওঁ তাত গ'ল, আৰু তাৰপিছত কেনেকৈ তেওঁৰ পিতৃৰ মোবাইলত মেছেজ আহিছিল পইচাক লৈ, আৰু তাৰপিছত পইচাখিনি দিয়াৰ পাছত কি হ'ল এই সকলোখিনি কথা ক'লে। কিন্তু সেই সময়ত শ্ৰেষ্ঠাৰ মাকে আৰু এটা কথা ক'লে যে মই যেতিয়া দাৰ্জিলিঙৰ হোটেলখনত সোমাইছিলোঁ তেতিয়া এটা বস্তু লক্ষ্য কৰিছিলোঁ যে সেই হোটেলখনত বীৰেন প্ৰধানো আছিল। আৰু যিহেতু সেইখিনি সময়ত মই মানসিকভাৱে ভাগৰি আছিলোঁ সেইবাবে মোৰ তেওঁক মাত দিয়া নহ'ল। আৰু যেতিয়া পুলিচসকলে এই কথাখিনি গম পালে তাৰপিছত তেওঁলোকৰ মনত সন্দেহ হ'ল, কাৰণ এজন মানুহৰ ঘৰ কাঠমাণ্ডুত তেওঁ তালৈ গৈ থাকিব লগা কি কাৰণ আছিল, তাতে আৰু এওঁলোকক যিখন হোটেলত মাতিছে পইচা লৈ সেই হোটেলখনত বীৰেন প্ৰধানে কি কৰি আছিল। আৰু এই ঘটনা গম পোৱাৰ পাছত নেপাল পুলিচে দিন ৰাত বিচাৰিব ধৰিলে বীৰেন প্ৰধানক। আৰু প্ৰথমতে তেওঁ কিছুদিন পলাই আছিল যদিও তাৰপিছত পুলিচসকলে তেওঁৰ আগৰ জীৱন খুচুৰিবলৈ ধৰিলে। আৰু পুলিচসকলে গম পালে যে যেতিয়া তেওঁ কাঠমাণ্ডুত থাকিবলৈ লৈছিল তেওঁ শিক্ষকতাৰ কাম কৰিছিল, তেওঁ ষ্টুডেণ্টসকলক ছায়েন্স পঢ়াইছিল। আৰু তেতিয়া তেওঁ কাঠমাণ্ডুত থকা কেচিনোসমূহত জুৱা খেলিবলৈ লৈছিল, আৰু তাৰপিছত তেওঁ জুৱাত আসক্ত হ'বলৈ ধৰিছিল। আৰু এনেকৈয়ে তেওঁৰ ঘৰ মাটি এই সকলোবোৰ বিক্ৰী গৈছিল। আৰু যেতিয়া পুলিচসকলে বীৰেন প্ৰধানক বিচাৰি আছিল কাঠমাণ্ডুৰ পৰা 20-25 কিলোমিটাৰমানৰ ভিতৰত ক'ৰবাত যদি মানুহ এজনৰ হাত পাইছিল, আৰু ক'ৰবাত মানুহ এজনৰ ভৰি পাইছিল, আৰু ক'ৰবাত মানুহ এজনৰ মূৰ পাইছিল। কিন্তু নেপাল পুলিচে এটা ভাল কাম কৰিছিলে যে শৰীৰৰ যিবোৰ অংশ পাইছিল সেইবোৰ তেওঁলোকে ভালকৈ ৰাখিছিল, আৰু তেওঁলোকে ভাবিছিল যে হয়তো পাছত কিবা কেছত কাম আহিব পাৰে। আৰু 20-25 দিনমান পাছত বীৰেন প্ৰধান ধৰা পৰিল, আৰু ধৰা পৰাৰ পাছত তেওঁক পুলিচ ষ্টেচনলৈ লৈ আহে। আৰু পুলিচ ষ্টেচনত অহা পাছত প্ৰথমতে তেওঁ এইবোৰ হত্যাকাণ্ডৰ লগত একো জড়িত নহয় বুলি কৈ আছিল। যেতিয়া তেওঁৰ গাত দাগ পৰিল তেতিয়া তেওঁৰ মুখৰ পৰা সকলো কথা ফৰফৰাই ওলাব ধৰিল। আৰু নেপাল পুলিচৰ সোধপোছত পাছত বীৰেন প্ৰধানে এই ঘৃণনীয় কাণ্ডটো পুলিচৰ আগত সকলোখিনি ক'লে। তেওঁ কৈছিল যে তেওঁ 20 বছৰমান আগতে ভাৰতৰ দাৰ্জিলিঙৰ পৰা কাঠমাণ্ডুলৈ আহিছিল।
তেওঁ যিহেতু যোৱাত আসক্ত হৈ গৈছিল, লাহে লাহে তেওঁৰ পইচা কম হ'বলৈ ধৰিলে আৰু যিহেতু তেওঁ এজন সাধাৰণ শিক্ষক আছিল, তেওঁৰ সেই পইচাখিনি একোৱেই নোহোৱা হৈ থাকিল। আৰু তাৰপিছত তেওঁ নিজৰ ঘৰটো বেচিলে, কিন্তু ঘৰটো বেচাৰ পাছতো তেওঁৰ যিমানখিনি বাহিৰত ধাৰ হৈছিল সেই ধাৰখিনি মাৰিব পৰা নাছিল। আৰু ঠিক তেনেতে বীৰেন প্ৰধানে 1 জুন 2009 চনত গম পালে যে সেই খায়াতী শ্ৰেষ্ঠা আৰু তেওঁৰ পিতৃ মাতৃ নেপালৰ কাঠমাণ্ডু চহৰত মানে তেওঁৰ ঘৰৰ ওচৰলৈ আহিছে। আৰু তাৰপিছত বীৰেন প্ৰধানে খায়াতীৰ ঘৰলৈ খবৰ ল'বৰ কাৰণে গ'ল আৰু খায়াতীৰ মাক দেউতাকৰ লগত কথা পাতি থাকোঁতে তেওঁ গম পালে যে খায়াতীক বাহিৰত এডমিশ্যন দিব আৰু তেওঁক ইয়াতে নেপালৰ কাঠমাণ্ডুত আহি ইয়াতে কিছুমান কোচিং চেণ্টাৰত এডমিশ্যন দিছে আৰু এই কোচিংবোৰ শেষ হ'লে তাৰপিছত তেওঁক বাহিৰলৈ পঠাই দিব। তেতিয়া বীৰেন প্ৰধানে শ্ৰেষ্ঠাৰ মাতৃ আৰু পিতৃক সুধিলে যে যদি আপোনালোকে তেওঁক বাহিৰত পঠায় তেন্তে নিশ্চয় আপোনালোকক বহুত টকাৰ প্ৰয়োজন হ'ব, কিন্তু আপোনালোকে এই টকা ক'ৰ পৰা যোগাৰ কৰিব? তেতিয়া তেওঁৰ পিতৃয়ে কৈছিল যে আমাৰ অন্য ঠাইত থকা মাটিবোৰ বেছি আমি পইচাখিনি ৰেডি কৰিছোঁ আৰু আমি কাঠমাণ্ডুৰ কিছুমান অৰ্গেনাইজেশ্যনৰ লগত কথাও পাতিছোঁ তেওঁক বাহিৰত এডমিশ্যন দিয়াৰ বাবে, আৰু আমি বৰ্তমান তেওঁৰ বাবে সম্পূৰ্ণ টকা পইচাখিনি যোগাৰ কৰি ৰাখি থৈছোঁ কাৰণ তেওঁ অতি সোনকালে বাহিৰলৈ গুচি যাব। আৰু যেতিয়া বীৰেন প্ৰধানে এই কথাখিনি শুনিলে তেতিয়া তেওঁ ভাবিলে যে কেনেকৈ এই পইচাখিনি মোৰ কৰিব পৰা যাব, কাৰণ সেই সময়ত যিহেতু তেওঁ নিজৰ ঘৰৰ পৰা ভাড়া ঘৰত থাকিব লগা হৈছিল, সেইবাবে তেওঁ মনতে ভাবিলে যে কেনেকৈ তেওঁ সেই পইচাখিনি নিজৰ কৰিব পাৰে। আৰু তাৰপিছত বীৰেন প্ৰধানে প্ৰথমতে ভাবিলে যে তেওঁলোকৰ ঘৰৰ পৰা চুৰ কৰিব, যদি চুৰ কৰিব গ'লে ধৰা পৰোঁ তেন্তে আকৌ বহুত বেয়া অৱস্থা হ'ব। সেইবাবে তেওঁ ডিচাইড কৰিলে যে তেওঁ খায়াতীৰ যোগেদি এই টকাখিনি সংগ্ৰহ কৰিব। বীৰেন প্ৰধানৰ এজনী স্কুলৰ ছাত্ৰীকো ব্যৱহাৰ কৰিছিল যাৰ নাম আছিল মেৰিনা চাকিয়া, আৰু এই মেৰিনা চাকিয়াকে খায়াতী শ্ৰেষ্ঠাক ফোন কৰিব দিছিল। আৰু বীৰেন প্ৰধানে মেৰিনা চাকিয়াক কৈছিল যে আমি অতি সোনকালে বহুত টকা ইনকাম কৰিম আৰু যেতিয়া এই টকাবোৰ ইনকাম কৰিম তেতিয়া মই তোমাক ইয়াৰ পৰা ভাল এটা শ্বেয়াৰ দিম। আৰু তাৰপিছত মেৰিনাও এই কামত ৰাজি হৈছিল আৰু এনেকৈয়ে মেৰিনাই পাছত তেওঁক ফোন কৰিছিল আৰু মেৰিনা সেইজনী ছোৱালী আছিল যিয়ে শ্ৰেষ্ঠাক ৰাস্তালৈকে আনিব গৈছিল আৰু তেওঁ শ্ৰেষ্ঠাক বীৰেন প্ৰধানৰ ঘৰত সোমাই দিছিল। কিন্তু শ্ৰেষ্ঠাই এই হত্যাকাণ্ডৰ বিষয়ে একো গম পোৱা নাছিল। তেওঁ শ্ৰেষ্ঠাক ৰাস্তাৰ পৰা লৈ আহি বীৰেন প্ৰধানৰ ঘৰত সোমাই দিছিল আৰু তাৰপিছত তেওঁ বাহিৰলৈ ওলাই গৈছিল। আৰু এই হত্যাকাণ্ডটো যেতিয়া বাহিৰত ওলাই আহিলে তেতিয়া নেপালৰ ষ্টুডেণ্টসকলে বহুত আন্দোলন কৰিছিল তেওঁক ফাঁচি দিবৰ বাবে, কিন্তু অৱশেষত আদালতে 1 বছৰৰ ভিতৰতে তেওঁক 39 বছৰ জেইল দিয়ে আৰু লগতে সেই মেৰিনা চাকিয়াক 20 বছৰৰ জেইল দিয়ে। মেৰিনা চাকিয়াই আদালতত বাৰ কৈ আছিল যে মই এই হত্যাকাণ্ডত জড়িত নাছিলোঁ বা মই নাজানিছিলোঁ এই হত্যাকাণ্ড যে হ'ব গৈ আছে, কিন্তু আদালতৰ জাজে তেওঁক কৈছিলে যে তুমি এইটো গম পোৱা নে নোপোৱা বেলেগ কথা, তুমি তেওঁক ফোন কৰি তেওঁৰ ঘৰলৈকে মাতি আনিছা আৰু যাৰ বাবেহে এই শ্ৰেষ্ঠাৰ মৃত্যু হৈছিল। আৰু সেইকাৰণে আদালতে তেওঁকো 20 বছৰৰ কাৰাদণ্ড বিহিছে। বন্ধুসকল, আজিৰ কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টছ কৰি নিশ্চয় জনাব। আগলৈ এনেকুৱা ধৰণৰ সঁচা ঘটনাবোৰ শুনি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ।